তো হেল্ল' গাইজ, পুনৰ স্বাগতম আজি অষ্টমীৰ দ্বিতীয় ব্লগটোলৈ। এতিয়া আছোঁ মুনিহঁতৰ ঘৰত। তো সি ওলাই আছে আৰু আমাৰ লগত আছে সুমন দা। ইফালে আহা এবাৰ তুমি। তো সুমন দা আছে, ইয়াৰ লগত যাম। ক'ত যাবি? যাব পাৰি আৰু যলৈকে লৈ যোৱা। তো ধাৰাপুৰৰ এবাৰ যাওঁ, দুৰ্গা পূজা চাই হ'ব। অলপ ৰিংকু আছে, তো সি আহি আছে। তো শেষলৈ যাতে ভিডিঅ'টো চাই। তো গাইজ, ভটাপাৰা পালোঁ, মনসা মন্দিৰ। এই গড়ল পালোঁ, গড়লত দুৰ্গা পূজা। তো গাইজ, এতিয়া আমি ধাৰাপুৰলৈ যাই আছোঁ। তাতেও চাগে খুব ভিৰ হ'ব। সুমন দাদা পূৰা আগত যাই আছে আৰু। তো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তো শেষলৈ চাই থাকক। আমি আহি ধাৰাপুৰ পালোঁ। তো বলক আমাৰ লগত এটা কথা হ'লে গাইজ, আজি আমাৰ লগত যে গৈছিল ধনজিৎ নামৰ চলিটো, সি আজি আমাক এনেকুৱা কষ্ট দিলে না, জিন্দগীত পোৱা নাই আমি এনেকুৱা কষ্ট। তথাপিও কিন্তু ভিডিঅ' বনাব এৰা নাই দিয়ক। তো বলক। যাব ন এটি। তো গাইজ যাম চক লয় তই গাড়ী মাখা সোমাই আছে বে। তো গাইজ, আমি আহি ধাৰাপুৰৰ পূজা পাই গ'লোঁ, কিন্তু মানে পুলিচে ইমান জামৰ বাবে মানে বাইক নিব দিয়া নাই। তো কিবা এটা কৰিব লাগিব আৰু এতিয়া। তো গাইজ, যিহেতু মানে বাইক নিব দিয়া নাই, তো কোনে আৰু এই জামত খোজকাঢ়ি যাই থাকে। তো এটা মানে এই ভিতৰুৱা ৰাস্তা জানো মানে, তো সেইটোৰে মানে পূজাই পাম। তো আমি সেইটোৰে যাওঁ। তো চাই থাকক ভিডিঅ'টো। চিনিবা না? তো গাইজ, আমি এতিয়া ভিতৰৰ এটা ৰাস্তাৰে যাই আছোঁ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পূজাখন। তো গাইজ, দিনত তো জ্বালা দিলে ধনজিতে, এতিয়া ৰাতি জ্বালা দি আছে জামবোৰে। তো বলক আৰু আপাৰ কৰা বিতুপন। তো গাইজ, ফাইনেলি ৰাস্তাটো হয়, পুলিচে আহিব নিদিলেও আমি বাইক লৈ আহি পালোঁ আৰু। তো চাই থাকক, পূজাখন দেখাবলৈ চেষ্টা কৰিম। গাইজ, বহুত জামৰ মাজত আহি পালোঁ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক। গাইজ, মানুহ চাওক না। তো ইয়াতে বহুত ভিৰ। তো এবাৰ দূৰৰ পৰাই আপোনালোকক প্ৰতিমাখন দেখাই দিওঁ। ইয়াতে পূৰা নাম চলি আছে। তো মানুহবিলাকৰ মনোযোগ চাওক না, পূৰা বহি লৈছে চাৰিওফালে। তো গাইজ, ইয়াতো এইবাৰ বিশেষ একো নাই, খালি দুনিয়াৰ মানুহ। মীনা বাজাৰো নাই, তথাপিও ইমান মানুহ আৰু ইয়াত। ভালকৈ দেখা নাপাল লাষ্টত হ'ল। ইয়াৰ পৰা যাবলৈ ওলালোঁ, মানে সুমন দাল বোলে কিবা ভাল লগা নাই। কি ভাল লগা নাই তোৰ? ভাল মানে একো নাই আৰু, প্লেনত অলপমান ইম্প্ৰভাইজেশ্যন আছে। বেলেগ একো নাই, আমি VIP লৈ যাই আছোঁ। তো VIP লৈ গৈ আমাৰ আপোনালোকক আৰু এখন পূজা আমি দেখাই আছোঁ। তো চাই থাকক, VIP লৈ আমি যাওঁ। তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাওক। তো গাইজ, ধাৰাপুৰত মানে এইবাৰ মীনা বজাৰ নাই, তথাপিও মানে ইমান মানুহ। তো এবাৰ VIP লৈ যাই চাওঁ। মানে ইমান মানুহ থাকিলে আৰু ভাল নালাগে। তো সেৱাও কৰিব নোৱাৰিলোঁ আমি মানুহৰ কাৰণে। তো এবাৰ VIP লৈ যাই চাওঁ। তো শেষলৈ চাই থাকক। তো গাইজ, কিমান খোলা ৰাস্তা। ইয়াতে যেতিয়া এখন ছুপাৰ বাইক পালোঁ হয়, কি হ'ল হয়। তো নাই এতিয়া আমাৰ লগত। তো বলক এতিয়া ডাইৰেক্ট যাই VIP পূজাত লগ পাইছোঁ আপোনালোকক। তো বলক আমাৰ লগত।
ৰিংকু আজি এই জন্তু দেখি এটা গান গাবৰ ইচ্ছা গৈছে গাইডাং নেকি পুৰা কি গান गाइडंग ना तो ये तो वो है গাও ये सान सा रोशन चेहरा जुल्फों का रंग सुनहरा ये झील सी नीली आंखें कोई राज है इनमें गहरा तारीफ करूं क्या इसकी जिसने तुम्हें बनाया अब दे अन्ना जानो दे মজা মজা মানে ভালো ছিল না তো গাইজ এই ভিআইপি পাই গলো তো পূজাখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো গাইজ এই ভিআইপি পাই গলো ইয়াত ইমান মানুহ নাই তো গোটেইখিনি চাই লওঁ কিবা সৰু চাই মিনা বজাৰো আহিছে আৰু সৰু চলিৰ ইয়াতে তো এটা ফটোজন আছে আৰু দুনিয়াৰ মানুহ ইয়াত আৰু ফটো উঠি আছে আৰু মানুহ চাওক নাই ইয়াতে তো গাইজ ইয়াতে লিখা আছে নো মাস্ক নো এন্ট্ৰি তো আমি মাস্ক পিন্ধি অহা নাই তো এনে প্ৰতিমাখন চাওঁ আৰু দূৰৰ পৰা এটা সেৱা কৰিলোঁ আৰু এইবাৰ মানে 9টা বাজিলে আৰু মানে দোকানবিলাক মানে বন্ধই কৰিলে ক'তো একো নাই তো আইচক্ৰীম এটা লৈ লওঁ এতিয়া আৰু তো গাইজ এইবাৰ যিহেতু পূজা 9টাতে শেষ তো আমি আৰু পূজা চোৱা হৈ গ'ল আজি অষ্টমী বুলি তো গোটেইকেইটা এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ তো দুটা ভিডিঅ' শেষলৈ চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ গানটো কেনেকুৱা লাগিল লাষ্টত কমেণ্টত জনাব তো থেংক ইউ তো গাইজ দশমীৰ দিনা কিবা এটা অসুবিধাৰ কাৰণে ভিডিঅ' বনোৱা নহ'ল তো মানে ফ্ৰেণ্ড এটাৰ তাত মানে ভিডিঅ' ক্লিপ দুটামান আছিল তো সেইকেইটা আপোনালোকে চাই লওক তো গাইজ শদিলাপুৰৰ দুৰ্গা পূজাত মানে ডিজে আহিছিল তো মানুহ চাওক না এবাৰ কিমান ভিৰ তো গাইজ এইবাৰৰ দুৰ্গা পূজাৰ এনেকৈ শেষ হ'ল দিয়ক আৰু আশা কৰোঁ সকলোৰে যাতে দুৰ্গা পূজা ভালেই গ'ল আৰু ভিডিঅ'টো চাই ভাল পালে বুলি আশা থাকিল আৰু তো থেংক ইউ